বন্ধু বান্ধৱীসকল কেনে আছে? আশা কৰোঁ সকলো কুশলে আছে। বহুদিনৰ পাছত আপোনালোকৰ মাজলৈ আজি আলোচনা কৰিবলৈ আহিছোঁ অসমীয়া কেইটামান সাথৰ। আহকচোন তেন্তে আজি আমি আলোচনা কৰোঁ। নিশ্চয় সকলোৱে জানোৱেই, তথাপিও আকৌ বাৰু এবাৰ আলোচনা কৰোঁ। 1 নম্বৰ, এনে কি বস্তু আছে যিবোৰ বস্তু আমি লাগিলে পেলাই দিওঁ, নালাগিলে উঠাই দিওঁ? সময় আৰম্ভ। আপোনালোকৰ মনলৈ কি আহে কমেণ্ট বক্সত জনাবচোন। হয়, আপোনালোকে ভবা উত্তৰটোৱেই আঁঠুৱা, মুচৰি বুলিও কওঁ। 2 নম্বৰ, দিলে নাখায় নিদিলে খায় কি বাৰু? জনাবচোন। সময় আৰম্ভ। আপোনালোকৰ মনলৈ কি আহিছিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। হয়, আপোনালোকে ভবা উত্তৰটোৱেই গৰুৰ মুখা। 3 নম্বৰ, কেঁচাত ঢিলা পকিলে টান কি বাৰু? আৰম্ভ। আপোনালোকৰ মনলৈ কি আহিছিল কমেণ্ট বক্সত জনাবচোন। হয়, আপোনালোকে ভবা উত্তৰটোৱে পথাৰৰ আলিটো। 4 নম্বৰ প্ৰশ্ন, হাঁহত আছে মুৰ্গীত নাই, হাঁহিত আছে কান্দোনত নাই কি বাৰু? সময় আৰম্ভ। আপোনালোকৰ মনলৈ কি আহিছিল কমেণ্টত জনাবচোন। হয়, আপোনালোকে ভবা উত্তৰটোৱেই ব্যঞ্জন বৰ্ণৰ শেষৰ আখৰটো চন্দ্ৰবিন্দু। 5 নম্বৰ প্ৰশ্ন, খাই খাই সকলোৱে খায়, বুঢ়াই খালে হাই হাই, ডেকাই খালে ইফালে সিফালে চাই, আৰু কেঁচুৱা ল'ৰা ছোৱালীয়ে খালে কান্দি কান্দি মাকৰ ওচৰলৈ যায় কি বাৰু? সময় আৰম্ভ। আপোনালোকৰ মনলৈ কি আহিছিল কমেণ্ট বক্সত জনাবচোন। হয়, আপোনালোকে ভবা উত্তৰটোৱেই উজুতি। আপোনালোকৰ বাবে শেষৰ প্ৰশ্নটো আগবঢ়ালোঁ। উত্তৰটো কমেণ্ট বক্সত আপোনালোকে জনাবচোন। পৰৱৰ্তী ভিডিঅ'ত আমি শুদ্ধ উত্তৰটো দিয়া ব্যক্তিজনক শলাগৰ শৰাই আগবঢ়াম আৰু উত্তৰটো জানিম। প্ৰশ্নটো হ'ল, 3টা আখৰেৰে মোৰ নাম, প্ৰশ্ন সোধাই প্ৰথমৰ কাম, শেষৰ 2টা আখৰেৰে তাপক বুজাওঁ, আৰু সকলোকে মই জ্ঞান বিলাওঁ কি বাৰু? উত্তৰটো জনাবলৈ চেষ্টা কৰিবচোন। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।